নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আৰু মই এতিয়া আছোঁহি ঘৰত। এইফালে মায়ে পূৰা নেমু পাৰি আছে আৰু এইজনী হ'ল আইমণি। মই ঘৰ আহিলে তাই মোৰ লগৰী। আৰু এতিয়া ঘৰত গৈ মানে থাকি কাৰণেও ভাল নালাগে, ভালেই লাগে। এইফালে মোৰ দুই এজোপা ফুল আছে, সেয়া ফুলি আছে ধুনীয়াকৈ, বগা, গুলপীয়া, বেঙুনীয়া ইত্যাদি। এইফালে মানি প্লেণ্টজোপাও আছে ধুনীয়াকৈ। আৰু এতিয়া যিহেতু শৰৎ মাহ সকলোৱে জানেই আৰু ক'ব নালাগে শৰৎ মাহৰ বিষয়ে। আৰু হয়তো শেৱালি ফুলো সকলোৰে প্ৰিয়, মোৰো এয়া শেৱালি সকলোতকৈ প্ৰিয়, ধুনীয়াকৈ ফুলি আছে। আৰু আমি আবেলি মই আৰু আইমণি হৈছে আমাৰ তাৱৈৰ ছোৱালী। আমি গোটেইকেইজনী অলপ ওলাই আহিলোঁ। এইফালে পথাৰখন কিমান ধুনীয়া লাগিছে। আমি ল'লোহি আচলতে মাছ আৰু মানে ভিডিঅ'বোৰ অলপ হৈছে যিহেতু সন্ধিয়া সময়। আমি এইফালে আইমণিয়ে মই খালোঁ চিপছ। তাৰপিছত ঘৰ আহি মায়ে শেৱালি ফুল, নেমু চব ৰেডি কৰিছে। মই কাইলৈ যিহেতু ঘৰ যাম আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।